কোভিডৰ সংখ্যা হৈছে আমাৰ এতিয়ালৈকে 27 27জন হৈছে আৰু লাষ্ট 15 দিন 15 দিনৰ ভিতৰত 27জন হৈছে আৰু তাৰে আমি বাকী পেচেণ্টখিনি প্ৰায় ষ্টেবল আছে আৰু এজন পেচেণ্ট আমি যোৰহাট মেডিকেল কলেজত ৰেফাৰ কৰিছোঁ আৰু তেওঁ এইটো বেলছ পলিচি আছিলে সেইকাৰণে আমি তেওঁক তালৈ ৰেফাৰ কৰিছোঁ। ক'ত ৰাখিছে তেওঁলোক কোভিড হস্পিটেলত ৰখা হৈছে। কোভিড হস্পিটেলত আমাৰ বেড আছে এতিয়ালৈকে 12খন বেড আমি ICUত ৰাখিছোঁ অক্সিজেন পাই জেনেৰেল অক্সিজেন আৰু এনেই ICU আমাৰ কনচেনট্ৰেটৰ বা এনেকুৱা 2খন বেড আমি এক্সট্ৰাকৈ ৰাখিছোঁ। যদি অলপ চিৰিয়াছ হয় তেতিয়াহ'লে কেনেধৰণে সাজু হৈছে যদি অধিক হয় বাচ্ছা আমি আৰু বেড বঢ়াব পাৰিম তেতিয়া যদি চিৰিয়াছ হয় বা বেছি আমাৰ পেচেণ্ট হয় তেনেহ'লে আমি নিশ্চয় বঢ়াব পাৰিব কিমানলৈকে বঢ়াব আমি ডক্টৰজন আমাৰ এনে যিটো 10খন বেডৰ এখন ICU বনাই আছে অলৰেডি সেইখিনি আপ টু ডেট হৈছে খালি তাত অলপ বেড আহিবলৈ আছে বেডখিনি আৰু কিছুমান বস্তু আহিবলৈ সেইখন বেড আৰু বঢ়াই দিব পাৰিম আৰু আমাৰ ইয়াত SNC2 বেড আছে গতিকে তাতে পেচেণ্ট চলি আছে কিছুমান এক্সট্ৰা তাতে কোভিড পজিটিভ আৰু এতিয়ালৈকে আমি যিখিনি কোভিড পজিটিভ বিষয়ে পাইছোঁ পেচেণ্টখিনিৰ অৱস্থা ভাল কাৰণ আমাৰ কোভিড পজিটিভ হৈছে ধৰি লওক চৰ্দি কাহ এনেকুৱা অলপ হৈছে কিন্তু কোভিড পেচেণ্টখিনি বহুতেই ধৰি লওক যোৱা মানে 22 জুনৰ পৰা লাষ্ট সপ্তাহটোত আমাৰ যদি 18 বছৰ তলৰ লোকবিলাক কৰোঁ তেতিয়া 159 আৰু আমাৰ তাৰ মাজতে আমি এটা 1 বছৰৰ তলত ছজন আৰু বিলো 5 years হ'লে সেই ছজন ধৰি 29 বিলো 5 এনেই 18 বছৰ তলত 159 আপোনাৰ এইবিলাক যেনে সাধাৰণতে কি হৈছে কাৰোবাৰ ঘৰত যদি এজন পজিটিভ কেছ ওলায় যেতিয়া আমি কণ্টেক্ট ট্ৰেচিং কৰিব লগা হয় কণ্টেক্ট ট্ৰেচিং কৰিব লগা হ'লে তাত তেনেকৈ পাবাই হয় এতিয়া ইয়াত চিকিৎসাধীন হৈ আছে নেকি তেনেকুৱা চিভিলত প্ৰতিবোৰ যেহেতু কণ্টেক্ট ট্ৰেচিঙৰ মাক দেউতাক কৰি গৈছে বাচ্চাটো কৰি গৈছে আৰু এতিয়া আমাৰ পৰ্যন্ত আমি সকলোকে CC হওক চিভিল হস্পিটেল হওক তেনেকৈ ভৰ্তি কৰাইছোঁ আৰু তেনেকৈ ভৰ্তি হৈ আছে বৰ্তমান চিভিল হস্পিটেলত তেনেকৈ বেছি জটিল অৱস্থাত এনে মৃত্যুৰ ক্ষেত্ৰত মৃত্যু মৰিগাটো তেনেকুৱা মৃত্যু এনে যিটো চহৰত আছে বৃদ্ধি হৈছে শিশু হওক কিশোৰসকলে কাৰণটো কি বুলি কৈছে যে ডেল্টা প্লাছ এটা সেইটো কাৰণে সতৰ্কই হ'বলৈ দিছে তাৰ কাৰণেও ব্যৱস্থা লৈছে চৰকাৰে গাঁৱৰ মৰিগাঁৱতো এটা ICU এটা বনোৱাৰ যোগাৰ কৰিছে আৰু এটা ICU এনে যোৱাকালিৰ দিনটোত শিশু আক্ৰান্তৰ সংখ্যা কিমান কিবা তথ্য আছে যোৱাকালি 15 সম্পূৰ্ণ